মৰ্নিং ট্ৰেডাৰ মোৰ অলৰেডি ট্ৰেডিং হৈ গ'ল আৰু যিমান প্ৰফিট হ'ব লাগিছিল আজিলৈ মোৰ যিটো প্ৰফিট পালোঁ তাত মোৰ যথেষ্ট হৈ গ'ল তো আজিলৈ মই এটাই ট্ৰেড কৰিম আৰু মই ইয়াত যিটো নেকি বাই সেল কৰিছিলোঁ সেইটো মই লাষ্টত সম্পূৰ্ণ মই এক্সপ্লেইন কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু এতিয়া যেটো নেকি মই বাই সেল কৰাত মই স্পিডটো বঢ়াই দিছোঁ আপোনালোকে মেজিকৰ সৈতে এনজয় কৰক ওকে ফ্ৰেন্ড ওয়েলকাম ব্যাক ট্ৰেডাৰ মই এক্সপ্লেইন কৰিম মই কিহৰ বাবে লৈছিলোঁ প্ৰথম কথাটো ইয়াত এটা ৰেজিস্ট্যান্স আছিল আৰু ইয়াতো সাপোৰ্ট আৰু ৰেজিস্ট্যান্স আছে ওকে আজি মাৰ্কেট গেপ আপ ওপেন হৈছিল কিন্তু ওপৰ ফালে যাব নোৱাৰি তল ফালে আহি আছিল ওকে আৰু ইয়াত এটা ৰেজিস্ট্যান্স আছিল ৰেজিস্ট্যান্স আৰু ইয়াতো ৰেজিস্ট্যান্স আছিল ইয়াত সাপোর্ট আছিল সাপোর্ট ইয়াতো এটা সাপোর্ট আৰু এই সাপোর্টত এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ লৈকে আহিলে মই তেতিয়া গম পাই গলো যে এটো উইক হৈ গ'ল আৰু তল ফালে আহিব বুলি মই গম পালো তাৰছত ইয়াৰ পৰা যেতিয়া নেকি তলত আহি আছিল আৰু ওপৰত ইউ টাৰ্ন ললে তাৰ পিছত মই এটা ফিবোনাচি ড্ৰ কৰিছিলোঁ ইয়াৰ পৰা ডে হাইৰ পৰা ডে ল লৈকে মই ফিবোনাচি ড্ৰ কৰিলোঁ তাৰছত মই দেখিলোঁ যে ইয়াত 1 মিনিট ইয়াৰ পৰা মই লৈ ফিবোনাচি ড্ৰ কৰিলোঁ ফিবোনাচি ড্ৰ কৰাত মই দেখিলোঁ যে 0.5 লৈকে ৰিট্ৰেচ কৰিলোঁ আৰু 0.5 লৈকে ৰিট্ৰেচ কৰি যেতিয়া নেকি এই ট্ৰেন্ড লাইনটো ব্ৰেক কৰিলে সেইটো সময়তে মই ট্ৰেডখন ললোঁ এইখিনিতে মই ট্ৰেডটো ললোঁ আৰু অপচনৰ মতে মই এসএল দিছিলোঁ 40 পইণ্ট দিছিলোঁ 40 পইণ্ট আৰু মই ভাবিলোঁ এই ডে লটোতো ব্ৰেক কৰিব ইমান মান লৈকে মই মোৰ টাৰ্গেটটো থাকিব ওকে আৰু মই ইমান মানত এক্সিট হলোঁ আৰু আমাৰ প্ৰফিটটো থাকিলে 2000 টকা ওকে তো আজি বেছি লজিক আমাৰ লগোৱা হোৱা নাই সিম্পল আছিলে ওকে তো আজিলৈ ইমানে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ